ছেমিফাইনেল এখন জয় হয় টিম এটা যেতিয়া ফাইনেল পায় তাৰপিছত টিমটোত কিবা প্ৰব্লেম আছে বা কিবা অসুবিধা আছে সেইবোৰ চোৱাৰ প্ৰয়োজন নাই এতিয়া এখন খেল আছে সেইখন জয় হ'ব লাগে আৰু আটাই এক হৈ পেলাই আমাক ৱৰ্ল্ড কাপ জিকাব লাগে যদিও অভিষেক শৰ্মা এতিয়ালৈ পাৰফৰ্মেঞ্চ দিব পৰা নাই কিন্তু মই আশা কৰোঁ ফাইনেলত এটা ইনিংছ খেলিব পাৰে অভিষেক শৰ্মাই ছেমিফাইনেলত মই কেইটামান ইনিংছৰ কথা ক'বলৈ গৈছোঁ যদিও সঞ্জু চেমছনে মেন অফ দ্য মেটচ পাইছে আৰু ভাল পাৰফৰ্মেঞ্চ দিছে কিন্তু তিলক বৰ্মাৰ 7টা বলত 21 ৰানৰ ইনিংছ ঈশান কিষাণৰ 18টা বলত 39 ৰানৰ ইনিংছ হাৰ্দিক আৰু ডুবেৰ 12 বলত 27 আৰু 25 বলত 43 ৰানৰ ইনিংছ মানিব লাগিব এতিয়া মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকে কমেণ্টত জনাওক সূৰ্যকুমাৰ যাদৱে যদিও ইণ্ডিয়াৰ কেপ্টেইনশ্বিপ ভাল কৰিছে মই মানিছোঁ কিন্তু আজিলৈ কোনোবা ডাঙৰ টিমৰ এগেইনষ্টত মই নেদাৰলেণ্ড নামিবিয়া এইবিলাকৰ কথা ক'বলৈ যোৱা নাই কোনোবা ডাঙৰ টিমৰ এগেইনষ্টত T20 নকআউট হওক বা গ্ৰুপ ষ্টেজ হওক বা যিকোনো মেটচ হওক এটা আৰু ভাল পাৰফৰ্মেঞ্চ দিব পৰা নাই গতিকে মই সূৰ্যকুমাৰ যাদৱৰ পৰা ফাইনেলত এটা ভাল ইনিংছ আশা কৰিছোঁ বলিঙৰ ফালৰ পৰা ছেমিফাইনেলত যদিও বৰুণ চক্ৰৱৰ্তী অলপ মাৰ খাইছে আৰু বৰুণ চক্ৰৱৰ্তী আমাৰ কাৰণে ইম্পৰ্টেণ্ট উইকেট লয় প্লাছ এতিয়ালৈ এখন দুখন খেল অলপ বেয়া হ'ব পাৰে জাসপ্ৰীত বুমৰাহ এজ অলৱেজ ওৱান চিনে জেনেৰেশ্যন বলাৰ বুলি বেয়া খলিও কৰিছে লগতে যোৱা মেটচত সঞ্জু চেমছনেও কৰিছে জাসপ্ৰীত বুমৰাহ সদায় পাৰফৰ্মেঞ্চ দি আহিছে কিন্তু মই তাৰ লগতে এটা কথা ক'ব বিচাৰোঁ হাৰ্দিক পাণ্ডিয়াৰ কথা হাৰ্দিক পাণ্ডিয়াক এজ এ অলৰাউণ্ডাৰ মই বহুত হাইলি ৰেট কৰোঁ কিয়নো যেতিয়া আমাৰ চিটুৱেশ্যন হয় অলপ ফাঁচিব যায় মেটচখন হাৰ্দিক পাণ্ডিয়াই সদায় মেটচ উলিয়াই নিয়ে আমি যোৱা বছৰ বেছিভাগে জাসপ্ৰীত বুমৰাহৰ কথা কৈ আছোঁ কিন্তু হাৰ্দিক পাণ্ডিয়াই 4 অভাৰত মাত্ৰ 38 ৰান দিছে 246 হোৱা মেটচ এখনত মাত্ৰ 38 ৰান এজন অলৰাউণ্ডাৰ হিচাপে বহুত ভাল বলিং গতিকে হাৰ্দিক পাণ্ডিয়াৰ ইম্পৰ্টেঞ্চ আমাৰ টিমত বহুত আছে যি নহওক আমাৰ টিম ফাইনেল পাইছে ফাইনেলত ভাল থাকক আমি ৱৰ্ল্ড কাপ আনন্দ জয় হ'ম আপোনালোকৰ মতে ফাইনেলত কিবা সলনি হ'ব লাগে নেকি লগতে অভিষেক শৰ্মাৰ ঠাইত ঈশান কিষাণৰ অপেনিং দি ৰিংকু সিঙক মাজত সোমাব লাগে বুলি ভাবে নেকি কমেণ্টত জনাওক জয় হিন্দ